গাইস কি খবৰ আপোনালোকৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আহিলো আজি বহুত দিনৰ মূৰত আজি এবছৰ হ'ব না 6 মাহ মান হ'ব আজি আমি ভিডিঅ' বনোৱাই নাই তো আজি অলপ ষ্টাৰ্ট কৰিলো আজি ভিডিঅ' এটা বনাব বুলি ভাবিলো মানে কি আজি এটা বিশেষ কাৰণত ভিডিঅ' এটা বনাব ওলাইছো আমি আজি কাৰণটো হ'ল কি আজি আমি প্ৰথম বিবাহ বাৰ্ষিক দিন আজি আমাৰ এনিভাৰ্সাৰি 1 বছৰ হ'ল তাৰ মানে আমাৰ আজি বিয়া হোৱা সেইকাৰণে ভাবিলে এটা ভিডিঅ' বনাই দিও আৰু অলপমান সৰুকে উদযাপনো কৰো কিবা কিবি কি উদযাপন কৰা তো আমাৰ কেক চেৰানা হৈছে বেলুন আলাইছে অলপ চলপকে তো এতিয়া আমি ৰাতিপুৱা যিহেতুকে গা পা ধুই উঠিছো আৰু বেলেগ স্পেচিয়েল আমি কতো নাজানো আমি স্পেচিয়েল নাজানো ক'ত যাওঁ পইচা পাতি নাই সেইকাৰণে আমি কতো নাযাওঁ ভাবিলো ঘৰতে স্পেচিয়েল কৰো আৰু ঘৰ চাই গম পাইছে যে আমি মোৰ মাহঁতৰ ঘৰত আছো কাৰণ পিছত কম আৰু আমি ইয়াতে আছো বৰ্তমান তো গধূলি অলপ কিবা কিবি হ'ব তো চাই থাকক ভিডিঅ'ত এইবোৰ বেলুন আনালো আৰু এইবোৰ আনিছে ভাইটিৰে আমি একো কৰা নাই আমাৰ ভাইটি আনিছে আৰু ইয়ে এইবোৰ ডেকোৰেশ্যন কৰিছে আৰু কেকটো আনিছে কি ভৰা কি ইমান তাড়াতাড়ি কেক আনিছে কেকত বাৰ্থডে বুলি লিখা আছে তথাপিতো কি M+L বুলি লিখিছে তাড়াতাড়িকে দিয়ক আৰু আমাৰ আৰু এইটো অলপমান সজাইছে কি বললো হয় তো চাই থকা গধূলি অলপমান কিবা কিবি হ'ব মাহ প্ৰসাদো দিম অলপ ভগৱানক খাতিম যে গোটেই বছৰ আমাক ভালে ভালে ৰাখক আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে এনেকৈ হাঁহি ধেমালি কৰি সুখত দিনকেইটা কটাও বিয়াটো হ'লোৱে বুঢ়াটো হ'লোৱে চ' আশীৰ্বাদ কৰিব সকলোৱে দুটাকে এতিয়া আমি কি কৰিম উপায় নাই এই মহাপুৰুষ তাতে বহি আছে আৰু এইজন মই আৰু ভাইটি মই ভিডিঅ' বনাই থকাৰ কাৰণে লুকাই আছে কি বৰ্তমান অহা নাই কৈছে মই নকৰোঁ আৰু মহাপুৰুষজনক মই ক'লোঁ আজি মোক গিফ্ট কি দিবা তো গিফ্টৰ কথাটো দূৰতে মোক কি কৈছে জানে গিফ্ট নাই দিয়া মোৰ দিবা লাগিব নহ'ব দিবাৰে দিবা লাগিব ইবাৰো এটা আৰু আহবছৰ এটা দুটা একেলগত দুটা নালাগে মোক এইবাৰ এটাই লাগিব আহবছৰ দুটা একেলগত নালাগে আপোনালোকে কওক গিফ্ট দিবা কওক মোক গিফ্ট লাগে নাই এইবাৰ পইচা নাই না সেইকাৰণে আহবছৰ দুটা একেলগত তো গাইজ অহাবাৰ বোলে দুটা দিব গিফ্ট চাওঁ কি গিফ্ট দিব আজিতো নেদে দিয়ক আৰু মোকতো গিফ্ট লাগে না মোক কি দিব মোৰ পইচা এনে মই কাম কৰোঁ নেকি মোক পইচা সুধিলে নহ'ব মই কাম নকৰোঁ হয়নে মোকো গিফ্ট লাগে মোকো গিফ্ট দিব লাগিব তোমাকো মই অহাবাৰ নহ'লে ডাবল গিফ্ট দিম দুটাই দিম আৰু এই ভাইটি চাক লুকাই আছে তো গধূলি দেখা পাব আৰু এতিয়া চাওক এই তাই ঠগীৰ যোগাৰ কৰি আছে নে নহয় আপোনালোকে আহক কি হ'ব কাৰণে মাতা এয়া থাপনাখন থৈছে আগৰ ফালে ইয়াত ঠগি দিয়া ৰেডি হৈ গ'ল এতিয়া ধূপ চাকি জ্বলাই আছে চাকি জ্বলাও হ'ল ইয়াত ধূপ জ্বলাই আছে আমি চকী দি উঠিলো বৰ্তমান এই পগলাটো ভালে ৰাখিলি হ'ল আৰু মোক যেতিয়া ভালে ৰাখে তাকে ন ভগৱানে তো সেয়া কামনা কৰিলো এতিয়া সেৱা ল'লো এতিয়া আৰু বেলেগ আছে কাম চাই থাকক আৰু এইটো বাবুৱে পুৰা কেক চেক ৰেডি কৰি আছে কেণ্ডেল চেণ্ডেল জ্বলাই দি আছে পুৰা সি ভিডিঅ'ত আহিব লাজ কৰে তাক মানে ভিডিঅ' কৰি আছে গমে পোৱা নাই
মাহ প্ৰসাদ খাই আকৌ কেক কাটিব লাগিব হ্যাপি অ্যানিভার্সারি Happy anniversary. নাই আৰু এনেকুৱা ভিডিঅ' লাগব না কেনে ভিডিঅ' লাগব আপোনালোক আমি দিও ভিডিঅ' বনাই ভাল পাব না নাকি না সিঙ্গেল সিঙ্গেল বানালে ভাল পাব নাই কি সদায় দুটাই একেলগে বানালে ভাল পাব ডেইলি ব্লগ লাগে ডেইলি ব্লগ লাগিলেও হ'ব কমেন্টত